পেয়সীলৈ এখন চিঠি। মৰমৰে মেঘ কইনা, আশা কৰো ভগৱানে তোক কুশলে ৰাখিছে। সদায় সুস্থ আৰু নিৰোগী হৈ থকাটোৱেই ময়ো কামনা কৰোঁ। মৰম আছে তোলৈ এতিয়াও, সেয়ে উপজাচি এগালমান মৰম যাচিলো। লিখিবলৈ শব্দ বিচাৰি পোৱা নাছিল আৰু দুৰ্বল হৈ পৰিছিল সেইদিনাই তই হীনতা। আৰু লাহে লাহে দুৰ্বলতাবোৰে উমি লৈছিল। অন্ধকাৰ ফালি আগুৱাই আহিছিল সমস্ত নিশাৰ নিৰ্জনতাবোৰ। উজাগৰে উজাগৰে চকু টুকিছিল। তই নাভাবিবি মই যে মাতাল মদিৰাৰ দেৱদাসন। বাকীনো আছেই বাকী, তইতো জানই। মই জানো তোৰ থুনুকা হৃদয় টানকৈ কলে ভাগি দুটুকুৰা হ'ব। তথাপিও কাবৌ কালি কৰিছো। যেতিয়া শ্মশান যাত্ৰা কৰিছিল মোৰ প্ৰতিশ্ৰুতিবোৰ, যেতিয়া হত্যা হৈছিল স্মৃতিবোৰ, সেই আজি তই হীনতাত শব্দবোৰে লাজ দি গুচি যায় নিঃশব্দ হৈ। সন্ধিয়া ৰাগীবোৰৰো বৈৰী হৈ পৰিল। এতিয়া শুকান শুকান লাগিছে সময়। তিক্ত সমনীয়াবোৰ বেছিকৈ তিক্ত হৈ পৰিছে। তোৰ মনত নপৰেনে যেতিয়া মেঘ কইনাজনী হৈ মোৰ ভঙা জুপুৰিটোলৈ আহিছিলি? নে অধিক ৰসাচাতপূৰ্ণ জীৱনৰ স্বপ্ন দেখি স্বৰ্ণ কইনাজনী হৈ সোণালী ৰাজপ্ৰসাদৰ পিনে ঢাপলি মেলোতে মোৰ সত্যস্নতা উৰ্বৰা পথাৰখন পাহৰি গলি? বোধ কৰো তই কুশলে আছ। ভালে থাকিব। কৃষ্ণচূড়াৰ দেশৰ তৰুণী জাকৰৰ লগত সুখী হ, মিলি থাক। ইয়ে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা। ইতি আধৰুৱা প্ৰেমী।